শ্ৰী শ্ৰী ডাঙৰীয়া বাবা ষষ্ঠ ধানলৈ আহিছোঁ প্ৰথমবাৰৰ বাবে। আমি ইয়াৰ বিষয়ে অলপমান জানিবৰ বাবে আৰু ইয়াৰ সৌন্দৰ্যতা চাবৰ বাবে আজি আমি প্ৰথমবাৰৰ বাবে আহিছোঁ। এতিয়া আমি পোনপ্ৰথমে গেটত এতিয়া আৰম্ভণি কৰিছোঁ। গেটৰ পৰা আমি তালৈ ধামলৈ ৰাওনা কৰিম। ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত আছে যি ধাম, তালৈ আমি এতিয়া ৰাওনা কৰিম। গেটখন দেখাই দিছোঁ এতিয়া বৰ্তমান। এইয়া গেটখন, সৌন্দৰ্যতা বহুত ভাল। গেটখনো বহুত ভাল লাগিছে। নিশ্চয় ভাল হ'ব। এতিয়া আমি থানলৈ ৰাওনা হৈছোঁ। এয়া আমি ৰাওনা পথত গৈ আছোঁ ডাঙৰীয়া বাবাৰ থানলৈ। মানে মিউজিক দি ইয়াতে বাহিৰৰ চাউণ্ডটো কাটি পথাৰৰ আগত আছে ভিডিঅ'টো, আইতাসকলো আহি আছে। আমি ওচৰৰ পাইছোঁগৈ চাগে, বহুত মানুহ ভিৰ ভাৰ পোৱা গৈছে ইয়াত। সকলো তালৈ ৰাওনা হৈছে চাগে। এয়া পাইছোঁহি আমি কাষত। ৰাখিছে কেমেৰা চাই লওক। মাইলি গুচি যাম। আমি আহি ইতিমধ্যে নিচেই মন্দিৰ নিচেই কাষত পালোহি আৰু আমি এইয়া মন্দিৰ গেটত সোমাই পৰিছোঁ। এয়া মন্দিৰৰ আমি সন্মুখত আছোঁ। সকলোৱে ইয়াত সেৱা প্ৰাৰ্থনা কৰিছে। মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আমি গুফাৰ ফালে সোমাই গৈছোঁ। বৰ্তমান আগুৱাই গৈছোঁ। গুহা, মন্দিৰৰ গুহা। কোনো ইয়াত লাইটৰ ব্যৱস্থা নাই। বৰ্তমান কৰা নাই, হয়তো ভৱিষ্যত কৰিব আগলৈ। দেখাই আছোঁ। আইতাসকলে সকলোৱে পূজা
কৰি আছে, ধূপ ধূনা জ্বলাই আছে। মন্দিৰৰ হেৰিয়লৈ গৈ আছোঁ। ইয়াৰ দ্বিতীয় আমাৰ মন্দিৰ আমি দ্বিতীয় ফটো পালোহি। এতিয়া দ্বিতীয় ফটো দেখাই আছোঁ। আমি এতিয়া তৃতীয় গুফালৈ গৈ আছোঁ। সকলোৱে আহিছে ইয়াত পূজা পাঠ কৰিবলৈ। সকলোৱে হাতত ধূপ ধূনা লৈ পূজা অৰ্চনা কৰিব গৈছে।